মই মানুষ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মানস ব্লগ। তো কিবা এটা বস্তু আহিলে কিবা এটা বস্তু কিছু সময়ৰ কাৰণে আহে, কিছু সময়ৰ পিছত গুচি যায়। তো ঠিক কাৰণে 2021 চন বৰ্ষটো গুচি গ'ল ভালে বেয়াৰ মাজতে, আৰু এতিয়া বিদায় দিয়া সময় হৈ গ'ল। আজি হৈছে 31 ডিচেম্বৰ। কিছু সময়ৰ পিছত 24 ঘণ্টা নাই বুলি ক'লেও বেয়া নহয় আমাৰ হাতত 2022 চন আহি যাব। তো বিদায় দিছোঁ এটা পিকনিকৰ। তো বোলক আজি পিকনিকৰ ভিডিঅ'ত কেনেকুৱা হ'ব হৈছে লাষ্টলৈকে চাই থাকিব, গম পাই থাকিব। कर ले मुखबरी ना कर जोरा जोरी, ऐसी प्रीत मेरी है निगोड़ी चुलबुली, करे जो झक जोरी क्यों ना। सूरज की किरणें आने दे मेरे मीत, अब चल जाने दे जो भी बीत। মচুৰ দালি, জাতিলাও, পিঁয়াজ, জলকীয়া আৰু এইফালে কি এই বেঙেনা আছে, আলুগুটি, মূলা এনেকৈ বুজি আছে। আৰু সেই আচাৰ ভাত বনি আছে, দালি আছে লগত দেখাই আছোঁ আপোনালোকক। দালি ইছমিন। তো এয়া চব দালি যাম মস্তি যাম পুৰা। এইফালে ডিমৰ ভাজি কাৰণে বনি আছে, বিলাহী আৰু আলুগুটি কটা আছে, পিঁয়াজ, জলকীয়া, নহৰু আৰু মেইন খানা আছে ভাত। আমাৰ বনোৱা বিভাগত আছে এয়া চব ডিম বনাইছে কোনে? চুনি বাইদেউ। ঠিক আছে বাইদেউ চাওক এই ভাইকক মাতিব আছে, গালি দিব গৈছে। অনুভৱ কওক। মজা লাগিছে, কি কবা। ডিমৰ ভাজিটো কেনেকৈ হ'ব দিবা? ডিমৰ ভাজি টেষ্টি মই বনাইছো, বনাইছো কোনে কম, চবটো ময়ে বনাইছো, তোমালোকে হয়নে? চব এয়া চব বনাই আছে। আমাৰ নিহা কাকৰ নে নেহা নাম কি নাজানো মই। তো আমাৰ মানে পিকনিক খানা যিমানখিনি বনাবলগীয়া আছে চব বনাই হৈ গ'ল। আজি আমি মানে পিকনিক খাইছো, তো আজি মানে দিন ভাত আমি ৰাতিকে ধুমাকা পাৰ্টি হ'ব গাইছ। তো মানে হৈ গ'ল ডিমৰ মানে ভাজি ভুজিয়া ভাজি বনালো। হাই গাইছ, এজনী মোৰ ভণ্টি হয়। আমাৰ কৃষ্ণা বা হৈ নিহা ভা এজনী নেহা কাকৰ আগতে দেখাই যাব লগা। देखो सावन आए रे मन हंसाए मितवा, और सारी उम्र ना गवा दे मितवा, क्यों सोचे बादल खरे हैं जबकि वो तो रुके हैं, क्योंकि बारिश तो आनी है ना। এয়া ডিমৰ ভাজি, এয়া দালি লগত জাতিলাও, এয়া আছিলে হেৰি লেবৰা ভাজি, আলুগুটি ভালকৈ নিসিজিলে উপায় নাই কি ক'ম, বেঙেনা দিলোঁ তেনেকৈ খাবলৈ উপায় নাই। তো এইফালে খাই আছোঁ চক, এইফালে একদম পূৰা খাইছে। এইফালে বিলা, এইফালে মই খাব লৈ আছোঁ, খাই পেলাই মৰি আছোঁ। আমাৰ খানা পিনা খাই হৈ গ'ল, ভাত চাত খোৱা হৈ গ'ল, চব ডান হৈ গ'ল। আৰু এতিয়া অলপ ডান্সটো অলপ বাকী আছে, ডান্স মন গ'লে এনেকুৱা মন গ'লে এনেকুৱা জোচ নাই আৰু এতিয়া। আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ' চাই ভাল পায় লাইক এটা কৰিব, কমেণ্ট কৰিব। যদি ভিডিঅ' আৰু চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি একদম নাপাহৰিব। আৰু মই যাম ৰ'জ ভিডিঅ' দিব ট্ৰাই কৰিম, ভিডিঅ' এনেকুৱা ব্লগৰ মাজতে। আগৰ ৰ'জ ভিডিঅ'কেইটা কেনেকুৱা পালে চাই কমেণ্ট জনাব এইকেইটা ভিডিঅ'তে।